নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুন আৰু এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি জনাই আছোঁ এটা ডাঙৰ খবৰ। এবাৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এবাৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকল এইবাৰ বিপদত পৰাৰ সম্ভাৱনা আছে। এবাৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে হাজাৰ হাজাৰ লোকৰ নাম। খুবেই জৰুৰী খবৰ জনাইছোঁ। এইবাৰ ঘৰত গাড়ী বা চাকৰি থকাৰ পাছতো লাভ কৰিছে যদি অৰুণোদয় আঁচনিৰ ধন, তেতিয়াহ'লে এইসকল লোক বিপদ নিশ্চিত বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে। কৰ্তন কৰা হ'ব পাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম। ঘৰে ঘৰে গৈ অনুসন্ধান চলাব এইবাৰ চৰকাৰে, কিয়নো অযোগ্য হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। যদি আপুনি অযোগ্য হিতাধিকাৰী হয় তেন্তে আপোনাৰ অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। অযোগ্য ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিলে বিপদত পৰিব বুলি কিছু সময়ৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছে। তাৎক্ষণিকভাৱে কৰ্তন কৰা হ'ব পাৰে এইসকলৰ নাম আৰু দৰিদ্ৰৰ নামত থকা আঁচনি একাংশ অযোগ্যই লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো কাৰণতেই অযোগ্য ব্যক্তিয়ে লাভ কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ ধন। এবাৰ সংবাদ মেল পাতি বিত্তমন্ত্ৰী অজন্তা নেওগে এই ডাঙৰ ঘোষণা কৰিছে।